আজি আপোনালোকলৈ মই বিশেষ দুটা শ্লোক লৈ আহিছোঁ, কাৰণ এই শ্লোক দুটাই মোক প্ৰশ্নৰ অৱতাৰণা কৰিছে আৰু আপোনালোকেও জনাৰ প্ৰয়োজন আছে। সেয়েহে আজি স্পষ্ট হ'ম, আপোনালোকেও জানিব পাৰিব। যদি মই ভবাৰ দৰে হয়, আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইদম তে না তপস্কায় না ভক্তায় কদাচন ন শুশ্রূষবে বৈশ্যম ন চ মাম ইউভ্যসূয়তি। অৰ্থাৎ ইয়াত কৈছে, হে অৰ্জুন, তোমাৰ ভালৰ কাৰণে, মংগলৰ কাৰণে কোৱা গীতাৰ এই উপদেশবোৰ কোনো কালতে ভুলতো তপহীন, ভক্তিহীন আৰু যি মোক নিন্দা কৰে তেওঁলোকক কোৱা অনুচিত। এতিয়া প্ৰশ্ন হ'ল, কোনসকলক ক'ব পাৰি? য় ইদম পৰমম গৃহম মদ্ভক্তেস্ব বিধাস্যতি ভক্তিম ময়ি পৰম কৃত্বা মামেব সত্য সংশ্ৰয়ঃ। অৰ্থাৎ ইয়াত কৈছে, যি মনুষ্যই মোৰ পৰা ভক্তিপ্ৰাপ্ত কৰি এই পৰম ৰহস্যযুক্ত গীতাৰ উপদেশবোৰ তেওঁ ভক্তসকলক শ্ৰৱণ কৰায়, তেওঁ সকলোৰে পৰা মুক্ত হৈ মোক প্ৰাপ্ত কৰিব।